हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल। आज बहुत दिन आज गरु बिहू। तो गरु बिहुर दिन एट स्पेशल एठाईत कि कय एट उत्सव है। तो ताल যাব ওলাইছো। तो चाई থাকক कলৈ যাং কি करूँ। तो বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বাজিল 6টামান বাজিল চাগে। তো বলক আজি পিছফালৰ পৰা আৰম্ভ কৰিছোঁ। তো যাই থাকোঁ। ফাইনেলি গাইছ আমি ওলাই আহিলোঁ ঘৰৰ পৰা। তো দেৰিয়ে হ'ল। তো আমি যাই থাকোঁতে এটা মন কৰিলোঁ, মানে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন মানে মাথাউৰিটিত যাই থাকোঁতে ব্ৰহ্মপুত্ৰ নদীখন দেখা পাই মন কৰিলোঁ। তো নদীখন একেবাৰে শুকাই গৈছে, ক'ৰবাত পানীয়ে নাই বাৰু, এনে হৈ আছে। তো সেইকাৰণে বেয়াও লাগিল। তো বানমাখান দিয়াত থাকি এনেই হৈছে বাৰু। তো আমি আজি বহুতে অনুমান কৰিছে বাৰু, গমেই পাব আমি ক'ত যাই আছোঁ। আৰু বহাগৰ নতুন বছৰ আৰম্ভ হ'ব কাইলৈৰ পৰা। তো সেইকাৰণে আমি যাই আছোঁ বাৰু মন্দিৰ এটালৈ। কিন্তু যোনে আৰু আগতে সি গ'লে আমি যেতিয়া হাইৱে পাম তেতিয়া গম পাব, বহুতেই গম পাব তো ক'ত যাই আছোঁ। তো চাই থাকোঁ আমি কি হয় কেনে হয়। তো তাতে কিমান মানুহ হয় বা বাৰু, দেৰিয়ে হ'ল বাৰু। তো বলক। তো ফাইনেলি আমি হাইৱেৰ পৰা ভিতৰত সোমাই আহিলোঁ, গাঁৱৰ ভিতৰত। তো ইয়াৰ হাইৱেৰ পৰা 3-4 কিলোমিটাৰমান হ'ব মন্দিৰটোলৈ। তো যাই আছোঁ বাৰু। তো ফাইনেলি পাম আৰু তাত কি হয় আপোনালোকক দেখুৱাই আছোঁ। তো বলক। তো মানুহ হ'ব নালাগে বেছি, পুৱা হৈ আছে, কিন্তু হ'বও পাৰে সোমবাৰ আজি। তো এতিয়া পোৱাৰ কাৰণে মানুহ কম বাৰু, নে হয়। এইটোৱে হ'ল গেট। যোৱা ওপৰত থমা। তো এইটো দিয়ে যাব লাগিল। তো মানুহ হৈ আছে বাৰু। তো গাইছ ইয়াৰ পৰা 1500 ফুট ওপৰত হ'ব। তো তালৈ খোজকাঢ়িব লাগিব, চেৰিটো যান-বাহন নাযায়। তো অলপ কষ্ট হয়, অলপ কষ্ট হ'ব আৰু। তো যাই থাকোঁ। তো মাজে মাজে আৰু চাইডে আছে আৰু বস্তু। আৰু ইয়াত আহিলে এই সভাত আহিলে ইয়াত সভাই বুজায়, মানে এই বহাগৰ এই গৰু বিহুত আহিলে ইয়াত পাৰ্কিং থাকে। পাৰ্কিঙতে গাড়ীখন পাৰ্ক কৰিব নিদিয়ে, য'তে ত'তে পাৰ্ক কৰিব নিদিয়ে। আৰু চেণ্ডেল লৈ যাব পাৰে ওপৰলৈকে,
আৰু চেণ্ডেলৰ এতিয়া চুইচ থৈ যোৱা সুবিধা আছে, তো থৈ যাব পাৰে। ফাইনেলি পালোঁ মাছখন, অলপ সমান আছে, এইখিনি সমান আৰু ওখ আছে, তো উঠিব লাগিব, বহুত উঠিব লগা আছে। তো যাই থাকোঁ, তো মানুহ অলপকৈ যিমানে আগলৈ যাই আছোঁ সিমানে বেছিকৈ মানুহ। তো ইয়াত যোৱা বছৰে বৰষুণো আহিছিল আৰু মানুহ বহুত হৈছিল। এইবাৰ বাৰু আমি ইমান মানুহ পোৱা নাই, তো ওপৰতে গম পাম আৰু কিমান মানুহ আছে। তো এইটো হৈছে পাৰ্বতী মন্দিৰ। তো বকত থকা এইকেইখন হৈছে পাৰ্বতী পাহাৰ। তো পাৰ্বতী পাহাৰতে আমি আহিছোঁ, তো গম নাপাব পাৰে, সেইকাৰণে কৈ দিলোঁ আকৌ। তো ওপৰত এতিয়া যোনে দেখা পোৱা নাই বাৰু, ওপৰত যাই দেখুৱাই আছোঁ। তো আহিব পাৰে আপুনি। আপোনাৰ গৰু ইয়াত এইটো দিনতে হয়, গৰু বিহুৰ দিনাই ইয়াতে সভা হয়। তো এনে অন্য দিনত আকৌ নাথাকে বাৰু ইয়াত। তো আহিব আপোনালোকো নেক্সট বাৰ আহিব পাৰিলে। মোৰ দৰে মানুহে সেই আৰু ইফালে উঠিব লাগিব। শ্বৰ্টকাট মাৰোঁ অলপ ওপৰ যি যাতকৈ। কিন্তু কিহৰ শব্দ বা আপোনালোকে গম পালে ক'বচোন, কিহৰ শব্দ? ওপৰত বাৰু বেছি হ'ব নালাগে, অলপ কমেই হ'ব লাগে। ইয়াতে এইখিনি মানুহ আমি কোটা क्या निकालने वाली এবারে সিংহ হেই করলু। তো গাছ সেরি বাগে বাগে আই পালো ফাইনালি মন্দির। তো এইটাই মন্দির, তো চাই লওক একবার। তো এইটো এটা কাৰ্টিং মন্দিৰ, ওপৰৰ মেইন মন্দিৰ সেৱা কৰি আহিলোঁ। এইটো এটা, তো ইয়াতো সেৱা কৰিলোঁ। তো বলক এতিয়া যাব হ'ল। তো মানুহ বাঢ়িব ধৰিছে টাইম হোৱাত থাকি। তো লাহে লাহে নামোগৈ। তো লাহে লাহে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু ঘৰলৈ যাম। তো বলক, তো আপোনালোকে আহিব আৰু বিহুৰ সকলোকে শুভেচ্ছা থাকিল। তো বিহু ভালদৰে খাওক আৰু এনজয় কৰক। তো
তো খেতি ৰঙালী বিহু আরে বাবা জি আজি ফুলটাই যাবলৈ আৰু ভাল লাগে আৰু আপাচন এই তাদের রুখিজ এই তাদের ইখিনি অসমীয়াত দিশা বুলি কয় বিশালিও টেনশন নাই ওটা ফলো আনছো কইছিল আই শুনি না এতিয়া কত দিলে ফাইনাল না ফুট গেল কোন দিনা যাই নাই দেখছো না মানে এইবাৰ জি সিলেকশন হই গেল রে সিলেকশন মানে এই তো বাবা এর দিয়েছে বেশি দিন ও তুমি তারে দাদা করে সিলেকশন হই গেছি ই করতিব এই দ্বিতীয় বিচার করে তুমি ওদের দাদা ইলেকশন খেলবা লাগবে কি ওর মানে খেলবা লাগবে হয়তো রুলে দিয়া নিও সরকার